আজি মই বৰালি মাছৰ ভাপত দিয়া বনাব লৈছোঁ। তাৰ বাবে লাগিব বৰালি মাছ, পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু বগা সৰিয়হ আৰু পিছত দি দিবৰ কাৰণে মান ধনিয়াৰ পাত। আপোনালোকৰ ওচৰত ধনিয়া থাকিলে ধনিয়াও দিব পাৰে। প্ৰথমতে মই সৰিয়হখিনি গৰম পানী অকণ দি তিয়াই লৈছোঁ। তাৰপিছত এইখিনি অকণমান কোমলিলে মই মিক্সিত এইখিনি পিহি ল'ম। প্ৰথমতে বাতিটোত মাছ কেইপিচ দি ল'লোঁ। তাৰপিছত ইয়াত মই বগা সৰিয়হ পেষ্টটো দিলোঁ। নহৰু আদাখিনি পেষ্ট কৰি জলকীয়াটোৰ সৈতে দিলোঁ। পিঁয়াজখিনি দিলোঁ। এক চামুচ নিমখ দিছোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ হাতেৰে সানি পেলাম। এতিয়া অকণমান কেঁচা মিঠাতেল দি দিম। এতিয়া মান ধনিয়া পাতকেইটা দি দিছোঁ। তাৰপিছত মই কেইটামান বিলাহী কাটি পেলাই দি দিছোঁ। আপোনালোকে নিদিলেও হ'ব, মই অকণমান দি দিছোঁ। এয়া হ'ল। ইয়াত মই এতিয়া মোৰ ওচৰত কলপাত নাই, সেইটো কাৰণে মই ফইল পেপাৰে ইয়াত এনেকৈ মেৰিয়াই দিছোঁ। আপোনালোকৰ ওচৰত কলপাত থাকিলে কলপাতে দি দিব। এতিয়া এখন কেৰাহীত অলপ পানী দি আধা ঘণ্টাৰ কাৰণে মাছখিনি আধা ঘণ্টা তুলি দিব। এতিয়া মাছখিনি সম্পূৰ্ণৰূপে হ'ল। এতিয়া মই এইটো গেছটো অফ কৰি দিম। অকণমান ঠাণ্ডা হ'বলৈ দিম, কাৰণ বেছি গৰম হৈ আছে। ঠাণ্ডা হোৱাৰ পাছত মই এইখিনি খাবৰ বাবে সাজু কৰিম।